এতিয়া তহঁতি কচোন বাৰু আমাৰ অসমত উপজে কোন লমাইলে এইটো নেজানিব জেঠি লমাইলে আচ্ছা আমি পঢ়া শুনা নহ'ল কি কৰিলি নাই স্কুলৰ হিৰ' কোন বা এখন কলেজৰ হিৰ' কোন চকিদাটো সেই ৰেষ্টা বহীখন ঘণ্টাটো মাৰ খাব ৰেষ্টা বহীখন ধা পৰিব পঢ়িছ অসমত আহি থাকোঁতে গেলি থাকিলে কোন হা অসমলৈ আহি থাকোঁতে কোন গেলিলে নাজানিব আলু ট্ৰেইনত গেলিছে তাৰমানে আমাৰ অসমখনত দৰ্জা খিৰিকী নোহোৱাকৈ কোনে তৈ আহিছিলে এইটো কোনে দিলে ভাই জুৱেন চোৱা দৰ্জা কিনে আমাৰ অসমত ৰাইচ মিল নোহোৱাকৈ ধান কোনে কোটাইছিলে এই নালখলীয়া নিগনি প্ৰথম ধান ইনে শুই থাকে তাক চিঞকাই দিলে খাব তাৰ নাম কি সেইটো পাৰিলি নকল মাৰিলে থাকে আমাৰ অসমত পৰিষ্কাৰ পানী ক'ত আছে এই নাৰিকলৰ পানী সেইবোৰ নোৱাৰ গাত লাগে বাটেদি যাওঁতে কোন গাত লাগি যায় এই বনগুটি কাৰ ছোৱালীয়ে দুবাৰ প্ৰেমত পৰে নেজানি নহয় ক'ব নহয় হেৰামি ছোৱালী এইবোৰ পঢ়িছনে পিঁয়াজৰ বেলেগ এটা নাম কি চাটনি নিমখৰ বেলেগ এটা নাম কি তৃপ্তি নিমখ নহ'লে কোনো খানাই ভাল নহয় এইটো অলপ বেলেগ মাছৰ হিৰ' কোন গৈ হা চেঙা সেইটো খান্দি থাকোঁতে দিন যাব কেলে নোৱাৰ সেইবোৰ আমাৰ অসমত ডেইলি মাৰ কোনে খালে ডেইলি মাৰে খাই আছে কোনে খালে নেজানি নহয় নামঘৰ দবাটোৱে আচ্ছা আমাৰ অসমখনৰ প্ৰথম ছোৱালী কোনে ভাল পাইছিলে ডেকাৰ ল'ৰাই তই একোডাল নাজানো এনেই নেজানো নহয় তাৰ গৰুজনে হাগতে খোলা খেল খেলকে হাগে কচোন নেজানো নহয় মণ্ডলৰ ঘৰ তাৰমানে দলগা খায় ফালিলি আৰু চাহপাতৰ বেলেগ এটা নাম কি নেজানো নহয় গছপাত চেনিয়ে কাৰ সহায় লৈছিলে চামুচ কেনেকে গুলিবি নহ'লে এখন হোটেলৰ মিঠাই ডাঙৰ নাই এজন কাষ্টমাৰ ডাঙৰ না মালিক ডাঙৰ এইটো নেজানিম হা মালিক দৰ্জাখন বন্ধ থাকিলে কোন যাব গ'লা মিঠা ডাঙৰ আমাৰ অসমখনৰ জন্ম দেখা কাৰ শিলগুটি ভাঙি থাকিলেও হৈ গ'লা শুই থাকিব কেলে নহয় সেইবোৰ আমাৰ অসমখনত কোনে ল'ৰা ছোৱালী বাপেক মাক একে খাপতে কোনে কাটিলে নেজানি নহয় কেলে কলগছজোপা কলথোকা কাটিলে কলগিলটো কাটিলে কেলে নহয় সেইবোৰ ঢাপে ঢাপে গ'লো ঢাপেলিকা পালো তাকে কুটি বাচি ছমাহ হ'লে খালো কচোন গাছ নেকি গাছ নেকি বাঁহ গাছ আৰু লভিছো তলোৱা তই এতিয়া কি যে পঢ়িছ একে গুচাই অসমখন কোনে জ্বলাইছিলে হা নাম ঘৰিয়াই কাগজ লোক নাই জানো তুমি ইহুবা চাইকেল লগাইছিলে নি কেলে ন পাহৰি যায় এইবোৰ তই মেকুৰীয়ে প্ৰথম মাছ ক'ত ফ্ৰাই কৰিছিলে পেটত ভাতৰ চৌ নেমকে ৰাতি খোৱাৰ পিছত খালে কুকুৰে প্ৰথম ৰাখি ক'ত টানিছিলে লংকা দি কেলে নহয় কুকুৰটো সিহঁতি অযোধ্যালৈ গ'লগৈ কুকুৰ যাব নোৱাৰে সেইকাৰণে লংকা ক'ত বুলি কয় লংকা ক'ত তহঁতৰ মাহীৰ বাফলৰ টিকা তুমি হেৰি কৰিলা তই একোডাল নহয় মোক সুধচোন তই এম এল একে বিয়ালৈকে সুধ মই পঢ়িয়ে পেলাম গোটেইখন তই সুধ মোক এম এল এ বিয়ালৈকে সুধ আচ্ছা পাৰ যদি সুধ যদি কেপাচিটি তই আছে সুধ আমি নাজানিম নহয় এইবিলাক তহঁতি কচোন বাৰু খালিলি আৰু তহঁতি ওলাওঁতেও মাৰ খালে সোমাওঁতেও মাৰ খালে কোনে খালে কোনে খালে বাৰু মাৰ নাজানিম নহয় কেলে নহয় কি ৰাম গেধা আমি সেইটো কথা নাজানো নে কোন কৈ দিয়া আকৌ তাৰপৰা আমাৰ অসমখনত কোৰ্ট কেছাৰী নোহোৱাকৈ কোন জীয়াই আছে নাজানি নহয় নিগনি জাল খেলে সিহঁতি কেছ নেখেলে হা কেলে মাটি ফুৰাবই আৰু আচ্ছা হা ভুণ্ডা একো নোৱা ন আমাৰ অসমখনত কোনটো জাপি ডাঙৰ সেই জাপিটো বৰষুণ নাই খায় কি যাবি হ'ব কেলে পঞ্জাবী আশীৰ্বাদ দিয়ক ভাল হাৰিয়া